Hey everyone, welcome back to my channel Day with Farina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই নতুন ব্লগটোলৈকো সকলোকে স্বাগতম জনাইছো আৰু আজি মই মানে এটো জাৰ্নি কৰা ব্লগ বুলি আপোনালোকে ক'ব পাৰে কাৰণ আজি মই যাম তেজপুৰলৈ এটা বিশেষ কামৰ কাৰণে বাট কামটো এটা নকওঁ কি হয় আপোনালোকে দেখিলে গম পাব সো হেতু কাৰণে আমি যাম আৰু এতিয়া ৰাতিপুৱা উঠিলো ৰাতিপুৱা 4:30 তে উঠিছো আৰু এতিয়া বাজিছে 5:30 বাজি গৈছে সো আমি উঠি পেলাই গা পা ধুই চাহ খালো খাই পেলাই এয়া ৰেডি হৈছো মই ৰেডি হৈ গলো বাট হাজবেণ্ড এতিয়ালৈকে হোৱা নাই পূজা কৰিব গৈছে গা ধুই পেলাই তো ৰেডি হ'ব আৰু আমাৰ লগত যাব মোৰ ভন্টি তাইও যাব তাইক আমি লবলৈ যাম আকৌ কাহিলীপাৰাৰ পৰা তাৰ পিছতহে আমি গুৱাহাটীৰ পৰা ওলাম সো হেয়াই ভাবিলো তেজপুৰ যেহেতু গৈ আছো এটা ভাল কামৰ কাৰণে সো এটা ব্লগে বনাই দিও আৰু আপোনালোকে চাবও পাৰিব যে কিনো বিশেষ কাম হেতু সো সেইভাবে আজি ব্লগটো বনাইছো আশা কৰিছো আপোনালোকে ব্লগটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ব্লগটো ভাল পাব তো ঠিক আছে আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো বলক আজি আপোনালোক মোৰ লগত তেজপুৰলৈ চাই আহক কিনো বিশেষ কাম আৰু ক'ত যাও কাক লগ পাও সকলোকে মই দেখাম আপোনালোক তো চাই দিও ব্লগটো শেষলৈকে হে গাইস আমি ঘৰৰ পৰা ওলাই এতিয়া গৈ আছো কাহিলীপাৰালৈ ভন্টিক ল'বৰ কাৰণে আৰু তাইক লৈ পেলাই আমি ডাইৰেক্টলি গুৱাহাটীৰ পৰা ওলাম আৰু তাৰ পিছতে ইয়া আজি হাজবেণ্ডৰ লগত তেজপুৰ যাম ইয়াৰ আগৰবাৰো গৈছিলো ইয়াৰ আগৰবাৰ যাওঁতে দেউতাৰ লগত গৈছিলো কেইদিনমান আগত গৈছিলো সেই সেম কামতে গৈছিলো বাট আজি দেউতা নাই আৰু আজি সানডে হয় হাজবেণ্ডৰ অফিসো বন্ধ হেতু কাৰণে তেওঁকে লগ ধৰিলো আৰু ভালে হ'ল প্ৰথমবাৰ যাব বহুত দিন যোৱাও নাই সো হেয়া যাবলৈ ওলালো এতিয়া তো আপোনালোকক একেবাৰে ভন্টিক লৈ পেলাই আকৌ লগ পাই আছো এয়া আমি আমাৰ ঘৰৰ বাইলেন সোমালো এণ্ড হেয়া ঘৰ পাই গলো আগফালে আইতা ভন্টি বহি আছে হে গাইস এয়া ভন্টিক ললো ভন্টিক লৈ আমি ঘৰৰ পৰা ওলাই আহি পেলাই এতিয়া পেট্ৰল পাম্পত সোমালো তেল ভৰাই হাজবেণ্ড গৈছে অকমান আমি পেলাই এয়া আহিছে তো এতিয়া আমি যাম আৰু এতিয়া একো বেলেগ কাম নাই ডাইৰেক্ট গ'লেই হ'ল ঠিক আছে আপোনালোক হা পাম ভৰাব আছে পাম কি পাম ভৰাব আছে এয়া আমি পাই গ'লো যোৰাবাটৰ ৰাস্তাখিনি মোৰ বহুত ভাল লাগে ইমান ধুনীয়া পকোৱাটো বহুত ভাল লাগে আৰু এয়া পাইছোঁ আমি যোৰাবাটৰ যোনটো গণেশ মন্দিৰ আছে সেয়া তাতে সেৱা এটা কৰি যাওঁ বুলি ভাবিলোঁ এয়া আমি তেজপুৰ পাই গ'লোঁ এতিয়া এয়া পাইছোঁ দৰং কলেজ আৰু এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট যাম জেঠাইৰ ঘৰত একেবাৰে জেঠাইৰ ঘৰত আপোনালোকক লগ পামগৈ হে গাইজ আমি জাষ্ট মানে তেজপুৰ সোমাই জেঠাইৰ ঘৰত পালোহি পাই এই টিকলিজনীক লগ পালোঁ তাই কৈ আছিলে যে তোমাৰ ভিডিঅ'ত মোক দেখাবাকৈ চ' আজি তাইক লগ পালোঁ মাহী ছোৱালী হয় মোৰ তাৰপিছত এয়া আহি বহিছোঁ আৰু টিকলা এটা আছে হাই কৈ দিয়া নামটো কি কৈ দিয়া নামটো কি নামটো কৈ দিয়া নামটো কি কৈ দিয়া তো আমি ইয়াত ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ যে তোমাৰ কামটো আছে তাত কৰিমগৈ লগ পাইছো চবে দাদা হাই দি দিয়া এইফালে বোলা ৰাস্তাই ভুল হৈ গ'ল আমিও হাই দিওঁতে এণ্ড ফাইনেলি আমি আইতাৰ পুৰণা ঘৰখন পাই গ'লোঁ মানে মোৰ মাৰ পুৰণা ঘৰ পালোঁ আৰু এয়া হৈছে জেঠাই ওলাই আহিছে গেট খুলি দিছে আমি সোমাবৰ কাৰণে আৰু এইখনেই হৈছে মোৰ মাৰ পুৰণা ঘৰ জেঠাইহঁতৰ ঘৰ ইয়াতে আমাৰ কামটো আছে
আহি পালোঁ, পাই বহি আছোঁ। ইয়াত জেঠাই মাহীহঁতে কথা পাতি আছে। নতুন জোৱাই আহিছে প্ৰথমবাৰ, পূৰা একদম কথা চথা পাতি আছে। আমি প্ৰেক্টিছ কৰিলোঁ, মানে আধা প্ৰেক্টিছ কৰা হ'ল। এতিয়া ভাত খাবলৈ বহিছোঁ। ভাত মানে দেৰিয়ে হৈ গ'ল, ভাত খোৱা টাইম পাৰে হৈ গ'ল। বাট এতিয়া মই খাম বাৰু, বাকীবোৰে খালে বাৰু। এয়া হাজবেণ্ডে খালে, এইফালে ভণ্টি দুজনীয়ে খালে। এতিয়া মই খাম। মানে মই গান প্ৰেক্টিছ কৰি আছিলোঁ কাৰণে দিয়া নাছিলে ভাত, মই দেৰিকৈ দিবলৈ দিছিলোঁ। চ' এতিয়া খাই ল'ম। তো আপোনালোকে চাগে দেখিলে ন মই কি কামৰ কাৰণে আহিছিলোঁ, এতিয়া গম পালে আপোনালোকে। তো মই বিহুত শ্ব' কৰোঁ, সেইটো কাৰণে প্ৰেক্টিছ কৰিবলগীয়া হয়। আৰু এইটো আমাৰ ছেকেণ্ড ডে প্ৰেক্টিছ হয়, ইয়াৰ আগত এদিন হৈ গ'ল। তো আজি লাষ্ট আৰু আজিৰ পৰা আৰু প্ৰেক্টিছ কৰিবলৈ নাই, একেবাৰে ডাইৰেক্ট আমি শ্ব' কৰিমগৈ। তো ঠিক আছে, ভাতকেইটা খাই লওঁ মই, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। কি চাই আছা? আপোনালোকক পিছত লগ পাই আছোঁ আকৌ। টাটা কৰি দিয়া। আমাৰ প্ৰেক্টিছ হৈ গ'ল, মানে মোৰ হৈ গ'ল, বাকীখিনিয়ে কৰি আছে। আৰু আমি আইতাৰ ঘৰৰ পৰা আহি পেলাই এতিয়া পেহী ঘৰত সোমাইছোঁ। এয়া পেহী ঘৰত খাই আছোঁ। তাৰমানে আমাৰ বহুত লৰালৰি হৈছে, ঘৰৰ পৰাও ফোন কৰি আছে গুৱাহাটীৰ পৰা যে সোনকালে দেৰি হ'ব নহ'লে। চ' আমি ওলাই দিলোঁ সোনকালে মানে দেৰি হৈছে। চ' এতিয়া আহিছোঁ পেহী ঘৰত, মানে লৰালৰিকৈ চাহ একাপ খাইছোঁ আৰু যাওঁ আমি এতিয়া। ত' আপোনালোকক এটা গাইড এয়া আমি পেহী ঘৰৰ পৰা ওলাই ঘৰ গৈ আছোঁ। এণ্ড ক'ত পাইছোঁ মই ধৰিব পৰা নাই, বহুত দেৰি হৈ গ'ল। ঘৰৰ পৰাও ফোন মাৰি আছে দেৰি হৈছে কাৰণে। আৰু ধুমুহা আহিলে ইমান বেছি বেয়াকৈ ভয়ো লাগিছে। তো গৈ আছোঁ আৰু নাজানো আৰু কেতিয়া পাওঁগৈ। আৰু আপোনালোকক আৰু এটা কথা কওঁ, আমাক বিহু শ্ব'ৰ কাৰণে কণ্টেক্ট কৰিবলৈ মই মোৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দি দিম, আপোনালোকে তাতে সেই নাম্বাৰটো কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকে চেক কৰি